আসসালামু আলাইকুম রহমতুল্লাহি তাআলা বারাকাতু। আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সন্মুখত ইসলামিক যেটো ৰুটিন মানে ৰুটিন বুলি ইসলামিক আছে জেনেৰেল আছে হেনেকুৱা বাৰু নহয়, কিন্তু যেটো আমাৰ ৰুটিন আছে লাইফত ডেইলি লাইফত আমি যেটো ৰুটিন ফলো কৰিব লাগে হেতু ইসলামৰ সৈতে কেনেকুৱা খাপ খাই কেনেকুৱা মিলাই কেনে আমি কৰিব পাৰো, বেছি ভালকৈ কৰিব পাৰো হেতু বিষয়ে ক'বলৈ যাই আছো। কেতিয়াবা বাৰু আপুনি এনেকুৱা অনুভৱ কৰিছে নেকি বা ফিলিং হৈছে নেকি এই লাইফটোত কি কৰি আছো বেকাৰ একো মানে ভাল হোৱা নাই, টাইমিং মিলাব পৰা নাই বা টোপনি যোৱা নাই, এনেকুৱা নাই মানে ৰুটিনৰ বাবে আপোনাৰ লাইফটো মানে কি উল্টা হৈ আছে, মানে এনেকুৱা লাগি আছে। তেনেহ'লে ঠিক আছে, টেনশ্যন বেছি ল'ব নালাগে। এইটো আমি ইসলামিক যেটো আমাৰ নামাজৰ যেটো টাইম আছে তাৰে সৈতে আমি ভালকৈ মিলাই কেনে খাপ খাই কেনে ভালকৈ চলাব পাৰো। এইটো বাৰু কেনেকুৱা পাৰি, তেনেহ'লে আৰম্ভ কৰক ফজৰ নামাজৰ পৰা। আমি ফজৰ নামাজ কেতিয়া আৰম্ভ হয়? এতিয়াৰ সময়ত 4টা বজাৰ পৰা আৰম্ভ হৈ যায়, 4টাৰ পৰা 5:30 লৈকে থাকে, মানে সুবহ সাদিক। আৰু আমাৰ ইসলামিক ফিকহৰ মুতাবিক ফিকহ যেটো আছে শৰীয়তৰ মুতাবিক কেনেকুৱা সুবহ সাদিক যেটো মানে হয়, মানে যেটো ৰাতিপুৱাৰ পোহৰ যেটো আৰম্ভ হয় তাৰ পৰা লৈ কেনে সূৰ্য উদয় হোৱালৈকে, সূৰ্যটো ওলালৈকে ফজৰৰ সময় প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা এতিয়াৰ হিচাপত। তেনেহ'লে এইখিনি সময়ত আপুনি পুৱাই উঠিব, 4টা বজাৰ পৰা এতিয়া টাইম আৰম্ভ হয়। তেনেহ'লে ধৰি লওক আপুনি 4টা বজাত উঠিলে বা 4:10 মানতে উঠিলে, তাৰপিছত কি কৰিলে, ভালকৈ উজু কৰিলে, উজু কৰি কিনে ভালকৈ ফ্ৰেছ হৈ ব্ৰাছ কৰি অজু কৰি আপুনি মছজিদলৈ ৰাওনা হ'লে। মছজিদত যাই কিনে ফজৰ নামাজটো জামাতৰ সৈতে পঢ়িলে, জামাতৰ সৈতে পঢ়িলে নাইবা আপুনি মুঠতে ঘৰতে পঢ়িলে, যেনেকুৱা নহওক আপুনি ফজৰ নামাজটো আদায় কৰিলে। তেনেহ'লে তাৰপিছত অলপ সময় আপুনি কি কৰিলে, কোৰাণ শৰীফ পঢ়িলে, কোৰাণ তিলাৱত কৰিলে, যিসকলে পাৰে। আৰু যিসকলে নাজানে, আজিকালি টেকন'লজিৰ সময় হয়, হয়তো নিজে শিকিবলৈ চেষ্টা কৰক, যদিও নাজানে কমচে কম কোৰাণ শুনিবলৈ চেষ্টা কৰক, ইউটিউবৰ পৰা লৈ কেনে, স্পটিফাইৰ পৰা লৈ কেনে বা বহুত ধৰণৰ এনেকুৱা এপ্লিকেশ্যন আছে, এপছ আছে যিসকলত আপুনি কোৰাণ শুনিব পাৰে। তাৰ পৰা আপুনি কোৰাণ শুনক, কোৰাণ শুনি কেনে আধা ঘণ্টা এটা টাইম বনাওক, সদায় আধা ঘণ্টা বা 20 মিনিট আপুনি কোৰাণ পঢ়িব নাইবা কোৰাণ শুনিব, নাইবা ইসলামিক কিছুমান চৰ্চা, ভাল বয়ান শুনিব বা তাৰ কিতাপত পঢ়িব। এইবিলাক হ'ল এটা আধা ঘণ্টাৰ বাবে এটা টাইম বনাই লওক। তাৰপিছৰ পৰা আপুনি কি কৰিব, তাৰপিছত যেটো আমাৰ ডেইলি লাইফ হিচাপে ৰাতিপুৱাৰ পোহৰ পৰা হৈ যাব, বেলেগ মানুহ কিজনে উঠিব, আপুনি যেতিয়া উঠিব তাৰপিছত কিবা যদি আপুনি এক্সাৰসাইজ কৰে, ব্যায়াম কৰে বা সেইবিলাক কৰি কেনে কৰিব পাৰে, তাৰ বাবে আপুনি আধা ঘণ্টা বা 1 ঘণ্টা ওলাব পাৰে। তাৰপিছত আপুনি নিতৌ যেটো আহাৰ, সেইবোৰ আহাৰ বা চাহ তাহ এইবিলাক খাই লৈ কেনে যেটো আমাৰ জোহৰৰ টাইম আহি যায়, জোহৰৰ টাইমটো কেতিয়া হয়, এতিয়াৰ হিচাপত আমি 12টাৰ পিছৰ পৰা বা 11:30টাৰ পিছৰ পৰা আৰম্ভ হৈ যায়। আৰু আমাৰ জোহৰৰ টাইমটো শৰীয়ত মুতাবিক কেনেকুৱা, সূৰ্যটো যেতিয়া মাজ আকাশৰ পৰা ঢাপলি মেলে, মাজৰ পৰা এনেকুৱা ঢাপলি মেলে, তেতিয়াৰ পৰা জোহৰৰ টাইম আৰম্ভ হয়, জোহৰ নামাজৰ। আৰু কেতিয়ালৈকে থাকে, যেতিয়ালৈকে আমাৰ ছায়াটো, আচল যেটো ছায়া সেইটো দুগুণ হৈ যায়, ডাবল হৈ যায়, তেতিয়ালৈকে থাকে। যেতিয়া ডাবল হৈ যোৱাৰ পিছৰ পৰা আচৰৰ আৰম্ভ হৈ যায়, ডাবল মানে যেতিয়া হয় তেতিয়াৰ পৰা আচৰ আৰম্ভ হৈ যায়। আৰু যেতিয়ালৈকে আচৰ আমাৰ সূৰ্যটো ডুব যায়, সূৰ্যাস্ত হয়, তেতিয়ালৈকে আচৰৰ টাইম থাকে। আৰু সূৰ্যাস্ত হোৱাৰ লগে লগে মাগৰিবৰ টাইম আৰম্ভ হৈ যায়। তেনেহ'লে এতিয়া জোহৰৰ যেটো টাইম আছে আমাৰ, সেইটো আমাৰ 11:30টাৰ পিছত পৰে। তেনেহ'লে আৰু আমাৰ গাঁৱলৈ, এতিয়া আমাৰ অসমত 12:30টাৰ পিছত জামাত হয়, 1টা বজালৈকে, কিছুমান এলেকাত আগতো হয়, যিয়ে নহওক বাৰু। সেই সময়ত আপুনি কি কৰিলে, সেইখিনি সময়ত আপুনি নামাজটো পঢ়ি ল'লে, নামাজটো পঢ়ি কেনে তাৰপিছতো যদি আপোনাৰ কিবা ধৰি লওক কি থাকিব, কোনোবা ধৰি লওক স্কুল আছিলে বা কামত আছিলে, পঢ়িব নোৱাৰে, তেনেহ'লে বাৰু কথা নাই। ইছলাম দিন চাহাল আৰু দিন চাহালুন, ইছলামৰ দিনটো সহজ হয়, ইমান কঠিন আপোনালোকে কৰি ল'ব নালাগে। যদি আপোনালোকে তাতে পঢ়িব পৰা নাই, তেনেহ'লে কি কৰিব, কাজা কৰিব, ঘৰত আহি যেতিয়া টাইম পায় সেইটো নামাজ পঢ়ি ল'ব। আৰু যিসকলে ষ্টুডেণ্টছ আছে বা যিসকলে কাম কৰিবলৈ যায়, যদি আপোনালোকৰ ঠাইত যদি সেই কামটো কৰিবলৈ পাৰি আছে, নামাজটো পঢ়িবলৈ আদায় কৰিবলৈ কোনোবা টাইম দি আছে বা আপুনি টাইম ওলাব পাৰিছে, তেনেহ'লে বাৰু বেলেগ কথা, কোনো প্ৰব্লেম নাই। যদি সেনেকুৱা নাপায়, ধৰি লওক হিন্দু এলেকাত কাম কৰি আছে নাইবা অফিচত এনেকুৱা টাইমৰ কাৰণে টাইম নিদিয়ে, তেনেহ'লে বাৰু কোনো কথা নাই, আপুনি সেইটো কাজা কৰি ল'ব পাৰে পিছত, ইছলামত সেইটো সুবিধা আছে। কিন্তু সময়ত পঢ়াটো আফজল, ভাল হয়, যদি নোৱাৰে কথা নাই। তাৰপিছত জোহৰ নামাজ পঢ়িলে, তাৰপিছত যি আহাৰ গ্ৰহণ কৰিব লাগে গ্ৰহণ কৰিলে, তাৰপিছত আচৰৰ টাইম আহিল, আচৰতো নামাজ পঢ়িলে। কমচে কম আপোনালোকে এই 2 নামাজত বেছিকৈ ধ্যান দিব কৈছে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, কৈছে মান সাল্লাল বাৰদাইন দাখালাল জান্নাহ, অৰ্থাৎ যিয়ে ঠাণ্ডা, যিয়ে এই বাৰদাইনত 2টা শব্দৰ অৰ্থ কৰি দিছে, এটা হ'ল আমাৰ ফজৰৰ নামাজ আৰু আচৰৰ নামাজ, এই 2টা মানে বেছি ফেমাছ হয়, বেছি ফেমাছ এটা কথা হয় যে উলামাসকলে ইয়াৰ পৰা বাহিৰ কৰিছে যে
এই হাদিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে মান সাল্লাল বাৰদাইন, অৰ্থাৎ যিয়ে ফজৰ আৰু আছৰৰ নামাজ পঢ়িব তেওঁ মানে জান্নাতত দাখিল হৈ যাব। এই দুটাত কিয় এনেকুৱা কোৱা হৈছে, বেছি ফজিলত কিয় দিয়া হৈছে? কাৰণ এই দুই টাইমত মানে মানুহবিলাকে বেছি বিজি থাকে। এই বিজিৰ সময়তো যদি তেওঁলোকে আল্লাহৰ প্ৰতি আগুৱাই আহিব পাৰে বা আল্লাহক মনত কৰে, তেনেহ'লে তেওঁলোকতো বহুত প্ৰিয় বান্দা হয়, সেইকাৰণে এনেকুৱা কোৱা হৈছে। আৰু আকৌ কোৰাণত কোৱা হৈছে হাফিজু আলাছ সালাৱাতি ওয়াস সালাতিল উস্তা ওয়া কুমু লিল্লাহি কানিতিন। এই আয়াতত কি কোৱা হৈছে যে তোমালোকে মাজৰ নামাজ আছে সেই নামাজ ওয়াক্তত বেছিকৈ ধ্যান দিয়া। হাফিজু আলাছ সালাৱাতি ওয়াস সালাতিল উস্তা ওয়া কুমু লিল্লাহি কানিতিন, আৰু তোমালোকে আল্লাহৰ বাবে আল্লাহৰ ৰাস্তাত তোমালোকে থিয় হৈ যোৱা, তেওঁক এনেকুৱা হালতত তেওঁক মানি আছে, অৰ্থাৎ তেওঁৰ নিৰ্দেশনাসমূহ ফ'ল' কৰি কেনে তুমি মানি কেনে আল্লাহৰ ৰাস্তাত থিয় হৈ আছা আৰু নামাজ পঢ়ি আছা। কিন্তু ইয়াতে হাফিজ আলাছ সালাৱাতিল উস্তা কোৱা হৈছে। উস্তা মানে নামাজৰ মাজৰ নামাজবিধ বা নামাজ ওয়াক্ত, সেই কোনটো ওয়াক্ত? আসৰৰ ওয়াক্ত। এনেকুৱা ধৰণৰ মানে উলামাবিলাকে ইয়াৰ পৰা বিশ্লেষণ ওলাইছে। গতিকে আসৰৰ নামাজ আপুনি পঢ়িলে, তাৰপিছত কি কৰিব, অলপ পিছতে আমাৰ মাগৰিবৰ টাইমটো আৰম্ভ হৈ যায়, মাগৰিবৰ সময়। পিছত মাগৰিবৰ সময়তো নামাজটো পঢ়ি ল'লে, নামাজটো পঢ়ি কেনে মাগৰিবৰ পিছত সূৰাতুল মুল্ক যদি পাৰে পঢ়ি ল'ব। সূৰাতুল মুল্কৰ ফজিলত বহুত আছে, কোৱা হৈছে হাদিছত যে যিয়ে সদায় মাগৰিবৰ পিছত আৰু ইশাৰ মাজত সূৰাতুল মুল্ক পঢ়ি লয়, তেওঁৰ বাবে কি কৰা হয়? কবৰৰ আজাবসমূহ দূৰ কৰি দিয়া হয়। কবৰত যিবিলাক প্ৰশ্ন হয় সহজ হৈ যায় আৰু আজাবসমূহ দূৰ কৰি দিয়া হয়। আৰু তাৰপিছত আহিছে আমাৰ ইশাৰ নামাজ। ইশাৰ নামাজখিনি পঢ়ি লৈ কেনে তাৰপিছত যদি আপুনি কিছুমান মানুহ এনেকুৱা কৰে ন, ৰাতি অলপ খেলাই বা এক্সাৰচাইজ কৰে ৰাতি, সেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড লিভিং লাইফ যিবিলাকে তাৰমানে কটায়, তেওঁলোকক কি কৰিব পাৰে, ৰাতি ইশাৰ নামাজটো পঢ়ি কেনে অলপ খেলা খেলিলে, বেডমিণ্টন পৰা লৈ কেনে বা দৌৰা দৌৰি কৰিলে বা এক্সাৰচাইজ কৰিলে, কৰে বহুত মানুহে, সেনেকুৱা আপুনি টাইম অলপ ওলাব পাৰে। ধৰি লওক হ'ল এতিয়া মাগৰিবৰ নামাজ, ইশাৰ নামাজ 7টা মানৰ পিছৰ পৰা আৰম্ভ হৈ যায় আৰু 7:30 8টালৈকে কিছুমান জেগাত জামাতো হৈ যায়। পিছত নামাজটো পঢ়ি ল'লে, পিছত ভাত চাত খাই ল'লে, অলপ সময় ৰেষ্ট কৰিলে, 10টা মানলৈকে আপুনি থাকিল, 10টাৰ পিছৰ পৰা আপুনি টোপনি মাৰিলে, আৰু আকৌ নেক্সট দিনা পুৱাই 4টা বজাত উঠিলে, তেনেহ'লে 8 ঘণ্টা আপুনি পাই আছে। ইয়াতে আপুনি কিছুমান কিতাপ পঢ়িছেনে আপুনি? মই নাজানো, যেনেকৈ এটমিক হেবিটছ নাইবা ৰবীন শৰ্মাৰ 5 AM ক্লাব, এইবিলাক কিতাপ বাৰু চাগে পঢ়িছে। যদি এইবিলাক কিতাপ পঢ়িছে, ইয়াতে চাগে আপুনি পাব যে বহুত টেকনিক্স এনেকুৱা কোৱা হৈছে যে আমি চিম্পল আমাৰ লাইফত আমি কৰিব পাৰোঁ। যেনেকুৱা পুৱাই উঠি কিনে আমি আমাৰ যিটো কামৰ যিটো সময় সেইটো আমি বঢ়াব পাৰোঁ, আৰু আমাৰ যিটো কামৰ এফিচিয়েঞ্চি, আমাৰ যিটো লাভান্বিত হ'ব লাগে আমাৰ কামসমূহৰ পৰা, সেইটো আমি বেছি কৰিব পাৰোঁ পুৱাই 5টা বজাত বা 6টা বজাত উঠি কেনে। এইবোৰ কিতাপত সেইবিলাক হেবিটছৰ কথা কোৱা হৈছে। এইবিলাক হেবিটছ আমি ইছলামৰ মতে যদি যাওঁ আৰু বহুত সহজ হৈ যায়, কাৰণ নামাজৰ সময়সমূহ সেনেকুৱা ছেট কৰা হৈছে, এজন মানুহে কেনেকুৱা চলিব লাগে সেই সময়ক লৈ কিনে ছেট কৰা হৈছে। গতিকে নামাজখিনি আমি ভালকৈ আদায় কৰিবলৈ চেষ্টা কৰিম। লগতে আমাৰ যিটো দৈনিক যিটো ৰুটিন টাইম টেবুল, সেইটো আমি ইয়াৰ লগত খাপ খোৱাকৈ চলাবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই ভিডিঅ'ত ইমানেই। আগন্তুক সময়লৈ মিলিম এক নতুন ভিডিঅ'ৰ সৈতে। সিমানলৈকে আপোনালোকলৈ আসসালামু আলাইকুম ৰহমতুল্লাহ।